ৰিয়ান ফৰাগৰ মামাকৰ ঘৰ আৰু এয়া পাহি আনি কেনে মোকো দিছে আৰু পাহিও লৈছে দেই Hi guys, welcome back to my YouTube channel. আজি ভিডিওটো আকৌ স্টার্ট কৰিছো আজি ভিডিও স্টার্টিংতে আছে আমাৰ পাহি কৈছে তোমাৰ নামটো কি হে হাই শুনো আজি হাই গাইস কোৱা মই ব্লগ কাৰ লগত ফুফু না যাও পাহি লগত তোমাৰ নামটো কি পাহি আৰু পাহিৰ লগত ব্লগটো স্টার্ট কৰিছো আৰু এতিয়া তাই হা বা বাগুৰুম্বা আহালৈ আহা আৰু এতিয়া আমাৰ পাহিয়ে বোলে ডান্স কৰি দেখাব চাব দেই আৰু এয়া পাহি আনি কেনে মোকো দিছে আৰু পাহিও লৈছে দেই এটা কেনেকে নাচিম জান আমি কেনেকে দেখাই দিয়া কি বামা লগাম ক'ত বামা নলগাও তুমি ডান্স মই ভিডিঅ' কৰিম দেই আচ্ছা মই গানটো গাওঁ বাগুৰুম্বা কেনেকে আছিলে গানটো তুমি কোৱা বাবা কি ধুনীয়া নাচিছে ইবা কি ধুনীয়া আচ্ছা अंगारों নাচি দে अंबर सा लगता है मेरा समेत आइसक्रीम खावा किहुत खावा আৰু পপো মানে কি পপো কেনেকে খায় এয়া মই পাহিক থৈ আহিলো এতিয়া যাই আছো মই লিপি তাতে দেই স্কুলৰ পৰা আহি কেনে নটংকি ষ্টাৰ্ট কৰি আছে মিনা কাণ ফুটাইছিলে ক্লাস 10 পাস নকৰাতে তাই কাণ ফুটাইছে আৰু এয়া জ্বালা ভুগি আছে এতিয়া মানুহ পঢ়িব লগা সময়ত তাই এটা কাণত তেল দি আছে আৰু কাণত তেল দি দি শুই যাব হাই দেবা লিপি আজি ওপৰত ফুচকা খাম আৰু দহি ফুচকা খাম যাবি নে না সঁচাকে আজি প্লেন কৰিছো যে বৌ আমি চবে মিলি ওপৰত ফুচকা খাম একো নহয় দে খাব পাৰিবি দহি ফুচকা খাবি আলু দিয়া লগত দহি দৈটো নিদো আৰু দুপৰীয়া এতিয়া মায়ে ভাত খাবলৈ মাতিছে আৰু আজি ভাতত আছিলে আপোনাৰ ফ্ৰাই মাছ নেমু আৰু জিকা আলু তৰকাৰী দেই মানে মাছ আছিলে চ' মই মানে ফ্ৰাই মাছে খাওঁ খাই বৈ লৈ মানে অকণমান ৰেষ্ট লৈ থাকোঁতে বৌয়ে ফোন কৰিলে যে আহা বজাৰলৈ যাওঁ তো তাকে আহি এতিয়া এই গছজোপাৰ তলতে ৰখি আছোঁ গছত বাৰু ফল লাগি থাকিলে খুব ভাল লাগে ন দেখিবলৈ চ' তাকে চাই ৰখি আছোঁ আৰু এয়া আহি পালে আমাৰ বৌজনী এতিয়া আমি গৈ আছোঁ আৰু ভাবিলোঁ যে আমি অকণমান ফুৰি যাওঁ তো সেইকাৰণে নদী পাৰৰ ফালে আহি আছোঁ কাৰ হয়তো ভিডিঅ' নকৰা আৰু বৌৰো মানে ইউটিউব চেনেল আছে আৰু মানে মই মনত পেলাই দিব লাগে যে বৌ ভিডিঅ' কৰা কিবা এটা ভাল লাগিলে তো সেয়াই আৰু নিদিবা ওচৰ নিদিবা আৰু মানে সেয়া মই ভিডিঅ' কৰিব দিছোঁ যে সেইকাৰণে আগে ভাগে গৈ কৰি আছে অকলে যিহেতু লাজ কৰে মই ইমান ধুনীয়া জেগা এটা দিলোঁ এনেকুৱাত কোৱা আৰু আমি যোনখিনি এৰিয়াত থাকোঁ সঁচাকৈ সেইখিনি এৰিয়া যে বহুত ধুনীয়া হয় দেখিবলৈ আমিহে নোলাওঁ কাৰণে ভিডিঅ' শ্বুট কৰা নহয় আৰু ইয়াতে হ'ব আমাৰ ৱাকিং ব্ৰিজ ভাল লাগিব ন আহি
ইয়াতে ভাল লাগিব পিছলে আহি এইটো হ'ল ৰিয়ান ফৰাগৰ মামাকৰ ঘৰ এনে আহি পালোঁ আমি কাছাৰী বজাৰত আহিলোঁ কাৰণ বৰ বোলে কিবা কিবি বজাৰ কৰিবলগীয়া আছিলে আৰু ভাবিলোঁ যে যিহেতু ব্ৰিজ বনাই আছে কাৰণে নদীৰ কাষত যাব নোৱাৰোঁ মানে ওচৰত যাব নোৱাৰোঁ তো কাছাৰী বজাৰৰ মাজৰ পৰাই চাওঁগে কিমান পানী বাঢ়িছে তাকে চাবলৈ আহিলোঁ যদি গাঁৱৰ পৰিৱেশ আহিব আছে ইয়াতে আহি গ'লে হয় মোৰ বেয়া ভাল লাগে এইখিনিতে আহি এই চা পানী কোৰলৈকে আহিলে চা এতিয়া কিমান পানী বাঢ়িছে মই ঠাণ্ডা দিনত বাৰু দেখাম ইয়াৰলৈকে গোটেই বালি হৈ থাকে কিমান ভাল লাগে চলো বস্তু লোৱা হ'ল ওডিসি অটো টিউন দিবলৈ অটো টিউন মিউজিক লাগে পুল ক'ত পায় এয়া আহি পালোঁ ঘৰত আৰু এতিয়া ডিচাইড কৰিছে যে বৌয়ে আমাক ফুচকা খুৱাব তাকে কিনি আনিলোঁ ওডিচিৰ পৰা আৰু এতিয়া বৌয়ে কি কৰিছে চাওঁ বলক আজি মানে মই একো নকৰোঁ অকল দহি ফুচকা বনাম আৰু এতিয়া বৌয়ে মানে চব ৰেডি কৰি আছে যে আজি বৌয়ে কৰিব অকল মোৰ ভাগত দায়িত্ব পৰিছে ভিডিঅ' কৰা দেই এয়া আমাৰ বৌ পুৰা ৰেডি কি হৈছে এয়া পুৰা ৰেডি হৈ গৈছে একদম ফুচকা বনাবলৈ আমাৰ বাইদেউ আৰু মই ভিডিঅ' বনাম এয়া পুৰা ষ্টাৰ্ট মই ভিডিঅ' বনোৱাত আৰু এইফালে বহাই দিছে আলু প্ৰেছাৰ কুকাৰত আৰু এয়া ৰেডি কৰিছে পুদিনা জলকীয়া আৰু লচুন মানে নহৰু তাৰপিছত পুৰা পেষ্ট বনাই লৈছে আমাৰ বাইদেউৱে বনালে এইটো তেঁতেলী পানী নহয় নেমু পানী দেই মই যেনেকৈ সকলোলৈ গৈ আছোঁ আৰু ইয়াত ডিম্পিয়ে ৰেডি কৰি আছে দহি ফুচকা আজি ফুচকা দিন খোৱাৰ দিন আজি মানে আমি আৰু মানে আগৰ পৰা ভাবি থকা নাছিলোঁ বাৰু ফুচকা বনাম বুলি কিন্তু মানে দুপৰীয়া প্লেনিং কৰিছোঁ আৰু ফুচকা খাব হ'লে আমাক অৰ্ডাৰ কৰিব আমি ঘৰতে ধুনীয়াকৈ বনাই দিম ন মানে ঘৰৰ দুৱাৰমুখলৈকে আমি পাৰ্চেল কৰি আহিম আৰু ইয়াতে দিয়া হ'ব এতিয়া ভুজিয়া ক'ত গ'ল আৰু ইয়াতে অকণমান ভুজিয়া দি দিছে তাই আপোনালোকে বাদাম চাদাম যি পায় চব দিব পাৰে যি ভাল পায় বাদাম ভাল নাপাওঁ এই মানে ইমান মানে খাচ নাপাওঁ বাদাম আৰু ৰেডি হৈ গ'ল মোৰ দহি ফুচকা একদম চিম্পলকৈ এয়া পুৰা ফুচকা বৌয়ে বনাই লৈছে আৰু পাহি শুই উঠিছে আৰু এতিয়া ৰেডি এৰা এতিয়া খাই চাম দহি ফুচকা পাহি খালে বৰ হাজবেণ্ডে দিয়া
এইটো বয় বনাইছে তীখা আৰু লগালগ প্লেট চাফা মই বেছিকৈ খাইছোঁ আকৌ বাৰীখিনি আছে এইখিনি শুকানে শুকানে খাম আৰু এইটো পাহি কি খাবা দৈ খাবা হা অঁ মানে বুটু তিয়াব নহ'লে দীপাই ফুচকা পেকেটতে আছে দীপা ফুচকা আছে ৰাখিতা দৈ শেষ দৈ ফুচকা কি খাইছা পাহি ধৰ কামুৰি দিয়া এনেকৈ কামুৰি খাই দিয়া আৰু এতিয়া এইটো খাব লাগিছিলোঁ এইটো হ'ল মোৰ চিক্ৰেট ড্ৰিংক যোনটো মই মানে মোৰ বেলি ফেট নোলাওক বুলিয়ে খাই থাকোঁ আৰু পিছে ইমান যি টি বস্তু খাই থাকোঁ বাট এইটো খোৱাটো বহুত জৰুৰী হয় মোৰ গেষ্ট্ৰিক প্ৰব্লেমৰ কাৰণে চ' খাই লৈছোঁ এঘণ্টাৰ পিছত ঘৰত আহি তো আজিলৈ ইমানেই মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ বাই